সকলৰ তিৱা নৃত্যই উত্তৰ পূৰ্বাঞ্চল ভাষাখনিক এক ডাকৰ জীৱিকা কৰি তুলিছে। তিৱা ছোৱালীসকলৰ মুখৰ মিচিকীয়া হাঁহিয়ে তিৱা নৃত্যক এক ব্যতিক্ৰমী মৰ্যাদা প্ৰদান কৰিছে। তেওঁলোকৰ লাইচুমীয়া কঁকালৰ ভাগে তিৱা নৃত্য অধিক মনোগ্ৰাহী কৰি তুলিছে। তিৱা গীতৰ দৰে আৰু সেউজীয়া সমাহাৰ উচ্চাবংশী অপূৰ্ব বেশভূষাই আমাৰ সংস্কৃতিক এক মূল্যায়ন বিশেষ। তেওঁলোকৰ গোৱালী নৃত্যই অসমৰ সংস্কৃতি আৰু অধিক সুন্দৰময় কৰি তুলিছে। বড়োসকলৰ গীত
দৰে অসমত প্ৰতিজন ডেকা গাভৰু তথা আমাৰ বিজ্ঞান কণিকাৰ হিয়ায়ত খোলা কৰি তুলিছে। কাৰ্বিসকলৰ মাজত প্ৰচলিত বাঁহ নৃত্যই বড়োসমৰ সংস্কৃতিক অধিক প্ৰাণৱন্ত কৰি তুলিছে। বাঁহ নৃত্যই বড়োসমৰ লোক সংস্কৃতিক
উৎসৱ। অসমীয়া সংস্কৃতিক ন ৰূপ প্ৰদান কৰা বিহুৰ এক সুকীয়া মৰ্যাদা আছে। পাহাৰ ভৈয়ামক একত্ৰিত কৰি বৰ অসমক বৰ দিয়াত বিহুৰ ভূমিকা অতুলনীয়। সৰু ল'ৰা ছোৱালীৰ পৰা আমাৰ বৃদ্ধ বনিতালৈকে প্ৰতিজন মানুহৰ দেহৰ ধীৰে ধীৰে তেজে তেজে বৈ আছে বিহুগীত বিহু নাচ। অসমৰ চাহ জনগোষ্ঠীসকলৰ নৃত্য বিশেষ ভাদে মাহৰ শুক্লা একাদশী তিথিত উদযাপিত চাহ জনজাতিসকলৰ পৰম পূজাৰ অংগনবাদী প্ৰদৰ্শন কৰা হয়। মূলতঃ স্ত্ৰীপ্ৰধান হ'লেও পুৰুষসকলেও ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে।
বিভিন্ন সংস্কৃতিৰ মিলনভূমি আমাৰ অসম। সংস্কৃতিৰ বৰঘৰ আমাৰ অসম। আমি প্ৰতিজন অসমীয়াই আমাৰ সংস্কৃতিক মহান কৰি তুলিব লাগিব। বিশ্বৰ দৰবাৰত আমাৰ সংস্কৃতিক সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰোঁ আহকচোন। জয় আই অসম, জয় আই অসম, জয় আই অসম। সকলোকে লৈ দিব অসম সংগীত লৈ দিব অসম সংগীত লৈ দিব লৈ দিব। বিভিন্ন জাতি জনগোষ্ঠী মিলিত হৈ বিশ্বৰ দৰবাৰত বৰ অসমৰ নাম সোণালী আখৰেৰে জিলিকাই ৰাখোঁ।